বোকাত এপাহি ফুল হয় বোকাৰ পদুম হৈ জিলিকিল যোৰহাটৰ ৰিষ্ণা শইকীয়া। একাগ্ৰতা আৰু মনোবল থাকিলে যে আৰ্থিক দৈন্যতা বাধাৰ কাৰক হ'ব নোৱাৰে তাকেই যেন প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ ৰিষ্ণা শইকীয়াই। উৰুখা পজাত সপোন ৰচি সুখ্যাতিৰে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ যোৰহাট ১০ গাঁৱৰ ৰিষ্ণা শইকীয়া। লুইট ভেলী একাডেমীৰ পৰা ৯০% নম্বৰেৰে সকলো বিষয়তে লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হয় এই ছাত্ৰীগৰাকী। মাত্ৰ ৯ নম্বৰৰ বাবে 10টা স্থানত স্থান নৰলে এইগৰাকী ছাত্ৰী। কন্যাৰ সাফল্যত আনন্দৰ চকুলো নিগৰিছে পিতৃ মাতৃৰ। দৰিদ্ৰতা যে কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে এই কথাকে যেন প্ৰমাণ কৰি দেখুৱালে এগৰাকী ছাত্ৰীয়ে। পিতৃ ৰাজীৱ শইকীয়াই দিন হাজিৰা কৰি অতি কষ্টৰে কন্যা ৰিষ্ণা শইকীয়াক পঢ়ুৱাইছিল। আজি মোৰ কলেজৰ পৰা ছাৰ বাইদেউসকল আহি মোক এনেদৰে সন্মান আৰু মৰম যচাৰ বাবে মই বহুত সুখী হৈছোঁ। তেওঁলোকলৈ বহুত ধন্যবাদ জনাইছোঁ। মই এনেদৰে আশা কৰা নাছিলোঁ ছাৰ বাইদেউসকল যে আজি আমাৰ ঘৰত আহিব পাৰিব। মোৰ বহুত ভাল লাগিছে ছাৰ বাইদেউসকল অহা দেখি, আৰু মা দেউতাও বহুত সুখী হৈছে। মই যে ইমানখিনি সুখ দিব পাৰিছোঁ তাৰ বাবে মই ভগৱানক বহুত ধন্যবাদ জনাইছোঁ। লগতে মোক যিসকলে সহায় সহযোগিতা আগবঢ়াইছিল, মোক যিসকলে আশীৰ্বাদ দিছিল, সকলোকে মই ধন্যবাদ জনাইছোঁ। ভৱিষ্যতে মই এগৰাকী শিক্ষয়িত্ৰী হৈ পিনি মোৰ শিক্ষাখিনি আনক বিলাই দিবলৈ যত্ন কৰিম। মই যিখিনি শিক্ষা অৰ্জন কৰিছোঁ, মই মোৰ ছাৰ বাইদেউসকলৰ দৰে এজন সুদক্ষ শিক্ষয়িত্ৰী হ'ব বিচাৰোঁ। যাতে মই সেয়া কৰিব পাৰোঁ, তাৰ বাবে সকলোৱে যাতে মোক আশীৰ্বাদ কৰে আৰু ধন্যবাদ। ইফালে মেধাৱী ছাত্ৰীগৰাকীয়ে সপোন পুহি ৰাখিছে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ। আনহাতে মেধাৱী ছাত্ৰীগৰাকীক শিক্ষাৰ ক্ষেত্ৰত সহায় আগবঢ়াবৰ বাবে দিন হাজিৰা কৰি পৰিয়াল চলোৱা পিতৃ ৰাজীৱ শইকীয়া, মাতৃ ৰঞ্জিতা শইকীয়া আৰু কন্যা ঋষ্টিপ্ৰিয়া শইকীয়াই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক অনুৰোধ জনায়। আজি হায়াৰ ছেকেণ্ডেৰী শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল ঘোষিত হ'ল, তাত মোৰ সৰু কন্যা শ্ৰী ৰিষ্ণা শইকীয়া লুইট ভেলী একাডেমীৰ পৰা 91% পাই তেওঁ সকলো ছাবজেক্টে লেটাৰসহ লৈ যি ৰিজাল্ট আজি আমাৰ মাজলৈ আনি দিলে, মই পিতৃ হিচাপে বহুত গৌৰৱান্বিত, মাক হিচাপে গৌৰৱান্বিত, ওচৰৰ আমাৰ 10 গাঁও অঞ্চলবাসীও গৌৰৱান্বিত হৈ আজি উৎফুল্লিত হৈ আছে। লগত আমাৰ লুইট ভেলী কলেজৰ আজি যি শিক্ষক শিক্ষয়িত্ৰী আহি আমাৰ প্ৰিন্সিপাল ছাৰ আহি তেওঁক সন্মান যাচিলে, তেওঁলোকৰ ওচৰত মই সঁচাকৈ দুৰ্ভগীয়া হৈ কৃতজ্ঞ মানিব লাগিব। তেওঁলোকৰ সহায় সহযোগ, তেওঁলোকৰ প্ৰেৰণাতে, তেওঁলোকৰ শিক্ষাতে আজি মই এই ছোৱালীজনীক ইমানখন আগবঢ়াব পাৰিলোঁ দিন হাজিৰা কৰি। মোক সেইটো এটা বৰ দুখৰ বিষয়, মোক ক'বলৈ অলপ দিগদাৰ হৈ গৈছে। আৰু মোক যি কৰ্মত মই দিন হাজিৰা কৰোঁ, তাৰ বাহিৰৰ মানুহে মোক যিখিনি সহায় সহযোগ কৰি গৈছিলে, তেওঁলোকলৈ মই এই চেনেলৰ যোগেৰে বহুত কৃতজ্ঞ যাচিছোঁ। আৰু আমাৰ উচ্চ শিক্ষা ল'বৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰ আৰু শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া, তেওঁলোকৰ আঁচনিত উচ্চ শিক্ষাৰ বাবে যিখিনি আছে তেওঁলোকে মোক দি এই দিন হাজিৰা কৰাৰ কন্যাক ৰিষ্ণা শইকীয়াক যাতে দি যাব বুলি জলপানীখিনি আশা কৰিলোঁ। ইফালে ছাত্ৰীগৰাকীৰ সাফল্যৰ পাছত লুইট ভেলী একাডেমীত শিক্ষক শিক্ষয়িত্ৰী, গাঁওবাসীৰ লগতে অসংখ্য গুণমুগ্ধই ভিৰ কৰেহি ছাত্ৰীগৰাকীৰ বাসগৃহত। মই আমাৰ ছাত্ৰী লুইট ভেলী একাডেমীৰ ছাত্ৰী ৰিষ্ণা শইকীয়াৰ আমি আন্তৰিক অভিনন্দন জনাইছোঁ। লুইট ভেলী একাডেমীৰ তৰফৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আমালৈ তথা অঞ্চললৈ আৰু তেওঁলোকৰ গৃহলৈ গৌৰৱ কঢ়িয়াই আনিছে। 91% নম্বৰ পাইছে, কেওটা বিষয়তে লেটাৰ মাৰ্কছ পাইছে। তাইক আমি অভিনন্দন জ্ঞাপন কৰাৰ লগতে তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এই কথাই তাইৰ লগতে এইটো প্ৰমাণ কৰি দিছে, যিটো আমি এই সময়ত তাইক আৱেগক লৈ খেলা কৰিব নোখোজাকৈও মই ক'ব খোজোঁ
যে আৰ্থিক দীনতা কেতিয়াও কাৰো বাবে হেঙাৰ নহয়। সেই কথা ৰিস্নাই প্ৰমাণ কৰিছে। লুইট ভেলী একাডেমীত পঢ়া সকলো ছাত্ৰ ছাত্ৰীৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভাল ৰিজাল্ট কৰিছে। মেট্ৰিকত 48-50% পাই অহা ছাত্ৰ ছাত্ৰীয়েও ষ্টাৰ মাৰ্ক, ডিষ্টিংশ্যন মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। সেয়া আমাৰ বাবে গৌৰৱ আৰু আমি আশা কৰিছোঁ ভগৱানে আমাক শক্তি দিয়ক, আমি সকলো ছাত্ৰ ছাত্ৰীক যাতে উৎসাহিত কৰি এনেধৰণে আগবঢ়াই নিব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ওৱান।